RENGMA NAGA SOCIETY DIPHU ZONE atumpen chepatirpi ponsi NGADA 2023 Abaha katalonpon Pini Phaikuni RENGMA arong Ningkan esek RENGMA NAGA SOCIETY DIPHU ZONE atumpen chepatirpi ponsi NGADA 2023 Apharman katalonpon Isya khe jongsi khe kangthim pulote jutang jubata akenang sot binong Bangso pensi Karbi Anglong kabocha RENGMA tumta Ningkan esek penepong NGADA festival pini DIPHU lamding road kilometer ke thom phentecho reng village chalong bangso NGADA 2023 Apharman kapaman pon Bangso mayalong manpeng alhisar popen nangache tongdun Karbi Anglong Autonomous Council MEC Phengpiga RENGMA pen chetongdun lapen lumbajong MEC Johnny Timung Jinthong Consensi MEC Abhijit Kro MEC Mongwerong Pi HPFC Ameipu Laichan Ingleng Lapen Keong Dung Naga RENGMA Rar Tumche Tong Dun Renti DIPHU pen Bertala Ferangke Abraham Tiso report Line reply Moya Jiama Hokulu Palben RENGMA NGADA Post Harvest Festival or Salam Mojanaisu Apnaloko Aji ami NGADA Festival celebrate koratu এতিয়াৰ পৰা নহয় কিন্তু আমি পূৰ্বপুৰুষৰ পৰা আমি এটা সেলিব্ৰেট কৰি আহিছো ঠিক তেনে ধৰণে আজি কাৰ্বি আংলং অটোনমাস কাউন্সিল আমাক 1996-97 ত 27 নৱেম্বৰ এটা আমাক ৰেষ্ট্ৰিক্টেড হলিডে বুলি দিয়া হৈছে আৰু এতিয়া আমি ক্যালেন্ডাৰত দেখা পাইছো 28 নৱেম্বৰটো এতিয়াও ৰেষ্ট্ৰিক্টেড হলিডে বুলি দিছে হেই আমাৰ জাতিক মান দিয়াৰ বাবে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলক আমি ধন্যবাদ দিছো দুই নম্বৰ কথাটো হৈছে আজি NGADA বুলি প্লাই আমাৰ ফেষ্টিভেলটো আমি আগতে সুকে কানে পাতো কিন্তু আজি আমাৰ ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া CM অনাৰেবল CM স্যাৰ ডাঙৰীয়াই যোৱা বছৰ 2022 ফেব্ৰুৱাৰী মাহতে যেতিয়া কাউন্সিল লাষ্ট সেশন আছিল তেতিয়া তাতে ঘোষণা কৰিছে যে RENGMA NGADA ফেষ্টিভেলৰ কাৰণেও এটা মানে আপোনালোকক ফান্ড দিয়া হ'ব ওয়ান টাইম এসিস্টেন্স হলেও ফান্ড দিয়া হ'ব বুলি কৈছে হেতু বাবে আজি আপোনালোকৰ মিডিয়া থ্ৰুদি মই আমাৰ ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়াক CM স্যাৰ ডাঙৰীয়াক মই ধন্যবাদ দিব বিচাৰিছো ঠিক তেনে ধৰণে এবাৰ আমি 4টা জোন হৈ পেলাই আমি NGADAটো পাতা হৈছে এটা হৈছে কেলিয়া জোন এটো হৈছে জংফাৰ পৰা আদি কৰি একদম বৰলাংছলগে এটা হৈছে টেকৰং জোন এটো হৈছে চগিলাছনিও ফাঞ্চৰৰ পৰা ষ্টাৰ্ট কৰি পেলাই একদম ৰিচাংগাৰী লগে এটো এটা জোন আৰু এটা জোনটো আছে আমাৰ ইয়াতে বৰজান হোমচিত আছে আৰু লাষ্ট 4 নম্বৰ জোনটো হৈছে আমাৰ DIPHU জোন আমি জোনেল ওয়াইজ এবাৰ হেতু কাৰণে পাতিব লগিয়া হৈছে কিয়নো আজি আমি জোনটোনি কাউন্সিলৰ পৰা আমাক সহায় দিছে এই সহায়টো আমি খালি খাই পেলাই নেপেলাম কিন্তু আমি সিদ্ধান্ত লৈছো যে আহি থকা কাৰ্বি ইউথ ফেষ্টিভেল গোল্ডেন জুবলিত আমাৰ RENGMA জাতি হিচাপে আমাৰো অৱদান থাকিব লাগিব আমাৰ যোগদান থাকিব লাগিব আৰু আজি মই এটো ডিক্লেয়াৰ কৰিব বিচাৰিছো যে কাৰ্বি ইউথ ফেষ্টিভেল গোল্ডেন জুবলিৰ কাৰণে আমাৰ RENGMA NGADA কাৰ্বি আংলঙত থকা আমি 100% আমি যোগদান দিম আমাৰ ফালৰ পৰা আমি যি কৰিব লাগে আমি চেষ্টা কৰিম বুলি প্লাই আজি মই ডিক্লেয়াৰ কৰা হৈছে থ্যাংক ইউ